आप लोग एक आदमी चाहिए लेके आइए थोड़ा बात
আয়ুষ্মান ভরদ্বাজ। মই এটি
মাৰ্কুটৱেনৰ সমাধিত বহি গৰ্গীৰ কথা কলো বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে বৰ হে মই যাযাবৰ মই এটি যাযাবৰ From Louis to the Mississippi, I saw the Volga's beauty. From Ottawa via Austria, I hugged the Paris city. From Illura to Chicago, I spread the splendor of antiquity. I listened to Galin's club and some with the red whiskey. Sitting on Mark Twain's grave, I spoke of beauty. Every time the strangers appeared, tired above. So I am vagabond. বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে বন ৰমৰ খনি য'তেই দেখিছো ভগাই দিয়াৰ মন With so many endless vagabonds, I do have a goal to share the colors of life, just my goal. মই দেখিছো অনেক গগন চুম্বী অট্টালিকাৰ শাৰী তাৰ সাথে দেখিছো কত না গৃহহীন নর নারী I have seen so many skyscrapers, so great, so I have seen homeless poor by their shade. মই দেখিছো কিছু ঘৰৰ সন্মুখ বাগিচাৰে আছে বহি আৰু দেখিছো মৰহা ফুলৰ পাপৰি অকালতে পৰা পৰি I have seen evergreen gardens in front of some home, so I have seen dried flowers dying in the sun. বহু দেখে দেখে বিপদা দেখি চিন্তিত হব বৰ বাটৰ মানুহ ঘৰতেই দেখো ঘৰতে গৈছে পৰ হে মই যাযাবৰ মই এটি যাযাবৰ The bonded laborers across the nation makes me feel pains. Our poor Philippines have been strangers in their home. So I am vagabond. I am just a vagabond. মই এটি যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৰো নিবিচাৰি নিজা ঘৰ হে মই যাযাবৰ I am just a vagabond, I am just a vagabond across the globe I move on seeking not my home I am just a vagabond, I am just a vagabond Thank you হিন্দুস্তান ক্লাবৰ নৃত্য পৰিৱেশন কৰা সদস্যসকলক আমাৰ অসম সাংস্কৃতিক সমাজৰ সম্পাদক ডক্টৰ প্ৰশান্ত শইকীয়াই পৰৱৰ্তী কাৰ্যসূচী মংগলদৈ অন্তৰংগ গোষ্ঠীৰ দ্বাৰা পৰিৱেশিত অসমৰ লোক সংস্কৃতি নমস্কাৰ জয় জয়তে
সমূহ দৰ্শকলে অন্তৰংগ গোষ্ঠীৰ তৰফৰ পৰা যাচিছোঁ সশ্ৰদ্ধ প্ৰণিপাত। শ্ৰদ্ধা ৰাইজ, জাতি জনজাতিৰ মিলনভূমি আই অসমী হৈছে কৃষ্টি সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ। বৰাকৰ পৰা ব্ৰহ্মপুত্ৰৰে বিয়পি থকা সগনন লোক সংস্কৃতিসমূহৰ ভিতৰত দৰঙত উৎপত্তি হোৱা ওজাপালি, নাঙেলি, মহোহো আদিও লেখত ল'বলগীয়া। ওজাপালি দুপ্ৰকাৰৰ, ফুকনানী আৰু ব্যাঘৰ ওজা। সচৰাচৰ আই মনসাৰ বন্দনা বা তেনে কোনো শাক্ত ধৰ্মীয় অনুষ্ঠানত প্ৰদৰ্শিত হোৱা ওজাপালি হৈছে ফুকনানী ওজাপালি। আনহাতে আনবিধ হৈছে ব্যাঘৰ ওজাপালি, যিবিধ সচৰাচৰ কোনো ধৰ্মীয় সভা বা আন কোনো অনুষ্ঠান নানান সুৰ, তাল, লয়, লাখেৰে পৰিৱেশিত হয়। আহকচোন কিদৰেনো পৰিৱেশন কৰা হয় এবিধ মহান কৃষ্টি তাকেই লক্ষ্য কৰোঁ। ব্ৰতৰ জাকতে খাইলা নিজ মা